আজি প্ৰতিনিধি সভা হ'ব, প্ৰতিনিধি সভাহে ডিচিশ্যন ল'ব যে কি কৰিম কি নকৰিম। আৰু এতিয়ালৈকে মোৰ নিজা ব্যক্তিগত একো ডিচিশ্যন নাই। যি ডিচিশ্যন আছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিচিশ্যন আছিলে, যি ডিচিশ্যন আছিলে ৰাইজৰ ডিচিশ্যন আছিলে যে সংগ্ৰাম কৰিব লাগে, এটা চুক্তি কৰিব লাগে, শান্তি প্ৰতিষ্ঠা কৰিব লাগে, আৰু সেই এজেণ্ডাটো লৈ কাম কৰি আছিলোঁ। বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে বড়ো জনগোষ্ঠীক যোৱা 30-40 বছৰে যিটো পৰিস্থিতি আছিলে, সেই পৰিস্থিতিটো অকণমান হ'লেও পৰিৱৰ্তন কৰিব লাগে, সেইটো মোৰো এটা দায়বদ্ধতা বা কমিটমেণ্ট এটা আছিলে। সেই হিচাপে আমি একত্ৰিত হৈ কাম কৰি আছিলোঁ। ৰাজনৈতিক পথাৰখনত যাম নে নাযাম, কাম কৰিম না নকৰিম, সেইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ওলোৱাৰ পিছতহে মই ক'ব পাৰিম। আৰু এতিয়াও মই প্ৰেছিডেণ্টে হৈ আছোঁ, গতিকে মই এতিয়া যিখিনি কথা ক'ম নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট হিচাপে ক'ম। আৰু অহাকালি যদি মই ইয়াৰ পৰা ৰিলিজ লওঁ বা মই ইয়াৰ পৰা যদি ওলাই যাওঁ, ইয়াৰ পিছত বাকী কথা চিন্তা কৰিম। পৃথিৱীখন বহুত ডাঙৰ, কৰিব লগা বহুত কাম আছে, ঘূৰিব লগা বহুত ঠাই আছে, আলোচনা কৰিব বহুত মানুহ আছে। গতিকে আমাৰ কাম কৰা বহুত মানে ফিল্ড আছে। গতিকে ৰাজনীতিটো একমাত্ৰ ফিল্ড নহয়, ৰাজনীতি কৰিবই লাগে, দায়িত্ব ল'বই লাগে, নেতা হ'বই লাগে, MLA মন্ত্ৰী হ'বই লাগে, তেনেকুৱা একো দায়বদ্ধতা কি এনেকুৱা নাই, বাধ্যকতা একো নাই। গতিকে চিন্তা কৰিম আৰামছে। এতিয়াও মানে বিভিন্ন জাতি জনগোষ্ঠী প্ৰমোদ বড়োৰ মুখখন চাই আছে, কি ক'ব আপুনি? চাওক, তেখেতসকলে মোৰ ওপৰত যিটো মৰম আৰু যিটো বিশ্বাস ৰাখিছে, মোৰ পৰাও তেখেতসকলৰ প্ৰতি সদায় শ্ৰদ্ধা, মৰম আৰু সন্মান থাকিব। আৰু মই সেইটোকে বিচাৰোঁ, কোনো জাতি জনগোষ্ঠীৰ একো ক্ষতি হ'ব নালাগে। সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতিৰ স্বাভিমান লৈ আত্মগৌৰৱেৰে জীয়াই থাকিব পাৰিব লাগে, সকলো সুৰক্ষিত হ'ব লাগে, সেইটো ময়ো বিচাৰোঁ। আৰু মই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট হিচাপেও বিচাৰোঁ বা মই ব্যক্তিগত ফালৰ পৰাও বিচাৰোঁ। আমি বছৰে ধৰি দশক ধৰি জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন অনলি সংগ্ৰাম আৰু ভাইলেঞ্চ আমি দেখিলোঁ। এই সংগ্ৰামটো মই কৰিব নালাগে বুলি কোৱা নাই। আজি সংগ্ৰাম নকৰিলে আমাৰ অধিকাৰবিলাক আমি নাপালোহেঁতেন। কিন্তু এই সংগ্ৰামৰ নামত বা এই উত্তপ্ত পৰিস্থিতিৰ নামত, এই আনচাৰ্টেনিটিৰ নামত আজি আমাৰ বহু যুৱতীসকলৰ নিজৰ ভৱিষ্যতটো যেনেকৈ গঢ়িব লাগিছিলে, গঢ়িব পৰা নাই। গতিকে আমাৰ সকলোৰে এটা দায়িত্ব আহি পৰিছে যে বিশ্বখন ইমান আগুৱাই গ'ল, ছায়েন্স টেকন'লজি ইকনমিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, বিশ্বখন ইমান আগুৱাই গ'ল, আৰু আমাৰ ল'ৰা ছোৱালীয়ে আজি নিজৰ দুমুঠা ভাতৰ কাৰণে হাজিৰা কৰিব লগা হৈছে। এই কথাবিলাক লৈ পেলাই আমি চিন্তা কৰিব লাগিব। গতিকে আজি আমাৰ এটা দায়িত্ব আছে, সেই দায়িত্বটো আমি পালন কৰিব লাগিব। গতিকে যি কৰিম, এই অঞ্চলৰ আমাৰ জাতি জনগোষ্ঠীক চবক একেলগে লৈ আমি কাম কৰিম, আমি আগুৱাই যাম, আৰু ইয়াতকৈ বেলেগ একো নাই। গতিকে সেইটো ৰাজনীতিকৰণ কৰিব লগা কিবা আছে বুলি মই নাভাবোঁ। আৰু অহাকালি এই 2 দিন আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পেচিয়েল কনভেনশ্যন আছে। যোৱা বনৰগাঁও যিটো কনভেনশ্যন আছিলে, ইয়াত আমাৰ বহুখিনি কথা আলোচনা কৰিবলৈ ৰৈ গৈছে, কাৰণ সেই সময়ত ডিছকাশ্যন চলি আছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছামৰ লগত আলোচনা চলি আছিলে, আৰু সেই আলোচনা চলি থকাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ বহুখিনি বিষয়ক লৈ পেলাই আমি সেই সময়ত আলোচনা কৰিব পৰা নাছিলে। আৰু আমাৰ যিটো প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভাত আমাৰ কাৰ্যসূচী কৰ্মসূচী চব ৰচনা কৰা হয়, কিন্তু তাত আমি কিছুমান কথা আধৰুৱাকৈ ৰাখিব লগা হৈছিলে। আৰু সেইকাৰণে আজি আৰু কালি এই 2 দিনত BTR চুক্তি হোৱাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ ৰাজনৈতিক আন্দোলনৰ কৰ্মপন্থাটো কেনেকৈ হ'ব, আৰু বাকী যিখিনি ইছ্যু নিখিল বড়ো ছাত্ৰ সন্থাৰ শৈক্ষিক দিশত কাম কৰা, সামাজিক দিশত কাম কৰা, অৰ্থনৈতিক দিশত কাম কৰা, সমাজৰ বিভিন্ন সমস্যাক লৈ কাম কৰা, সেই কথাবিলাক লৈ পেলাই, সেই ইছ্যুবিলাক লৈ পেলাই আজিৰ পৰা আলোচনা কৰা হ'ব। আৰু অহাকালিলৈ ফ্লেগ হোষ্টিং হ'ব, আৰু ইয়াৰ পিছত তামোলপুৰবাসী ৰাইজে চুক্তি কৰা নেতৃত্বক আদৰণি জনাব বিচাৰিছে, তাত আমিও অংশগ্ৰহণ কৰিম। গতিকে 2 দিনীয়া কাৰ্যসূচী লৈ এই স্পেচিয়েল কনভেনশ্যনটো তামোলপুৰত অনুষ্ঠিত কৰা হৈছে। আমি আশা কৰোঁ এই কনভেনশ্যনটো সুকলমে চলি যাব, আৰু ইয়াৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ ভৱিষ্যত দিশ নিৰ্ধাৰণ কৰিব পাৰিম, মই সেইটো আশা কৰিছোঁ। বহুবাৰ আমি আলোচনা কৰিছোঁ, লগ নোপোৱাটো কথা নাই, কিন্তু কি ক্ষেত্ৰত এই কথাটো কৈছে মই নাজানো, লগ পোৱা নাই বুলি। আমি প্ৰধানমন্ত্ৰী যেতিয়া আহিছিলে তাৰ আগত লগ পাইছোঁ, প্ৰধানমন্ত্ৰী অহাৰ দিনা লগ পাইছোঁ, তাৰ আগতো কেইবাবাৰ লগ কৰিছোঁ, ইয়াৰ পিছতো লগ কৰিছোঁ। গতিকে আমি আলোচনা কৰি আছোঁ। সেইটোৱে এটা আলোচনাৰ এটা বিষয়, কাৰণ
চাওক আমি সকলো সংগ্ৰামী সংগঠন আছিলোঁ নিজৰ নিজৰ প্লেটফৰ্মৰ নিজৰ নিজৰ আদৰ্শ লৈ পেলাই সংগ্ৰাম চলি আছিলে গতিকে আজি সকলো চিন্তা চৰ্চা কৰিছে সকলো সংগঠনৰে নিজৰ নিজৰ এটা এম এণ্ড অবজেক্টিভ আছে চ' আজি তেখেতসকলে বড়ো জনগোষ্ঠীৰ কাৰণে কি কমিটমেণ্ট আছে কেনেকুৱা বড়ো জনগোষ্ঠীৰ কাৰণে কাম কৰিব বিচাৰে ছাৰ্ভিচ দিব বিচাৰে সেইটো তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰিব আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে 50 বছৰ হৈ গ'ল গোল্ডেন জুবলি আমাৰ হৈ গ'ল নিখিল বড়ো ছাত্ৰ সন্থাৰ জাতিৰ প্ৰতি যিটো দায়বদ্ধতা আছে যিটো কমিটমেণ্ট আছে সেইটো লৈ পেলাই কেনেকৈ কাম কৰি যাম সেইটো আমাৰ প্লেটফৰ্মত চিন্তা চৰ্চা হ'ব আৰু চবৰো যদি কথাবিলাক মিলি যায় একত্ৰিত হৈ কাম কৰা নিশ্চয় হ'ব আৰু কথা যদি ডিফাৰেঞ্চ হয় সেইটো একত্ৰিত নহ'বও পাৰে গতিকে সেইটো ডিপেণ্ড আপন আৰু সেইটো এটা ডাঙৰ এটা আলোচনাৰ বিষয় বুলি মই ভাবা নাই কথাটো হৈছে যে চুক্তি হৈ গ'ল চুক্তিৰ যিটো দফাবিলাক ৰূপায়ণ কৰিব লাগিব আৰু ইয়াত চুক্তি কৰা দল সংগঠনৰ একত্ৰিত হৈ থকাটো ভাল হয় এইটো চবেই কৈছে আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ কথাটোও চবেই কৈ আছে একত্ৰিত হৈ পেলাই যদি ৰাজনীতিক পৰিৱৰ্তন কৰিব পাৰে যি কমিটমেণ্ট লৈ আন্দোলন কৰিছিলে যি কমিটমেণ্ট লৈ চুক্তি কৰিলে আৰু সেই কমিটমেণ্টটো ৰখাৰ কাৰণে যদি ৰাজনৈতিকভাৱে কাম কৰিব পাৰে সেইটো ভাল হয় তেনেকুৱা চিন্তা চৰ্চাবিলাক হৈ আছে গতিকে আজি নিজৰ নিজৰ প্লেটফৰ্মত আলোচনা হ'ব NDBৰ 4টা গোটৰ মাজত আলোচনা হৈছে তেখেতসকলে কি আলোচনা হৈছে আমি সবিশেষ বিতংকে গম পোৱা নাই যদিও অলপ চলপ আমি কথাবিলাক গম পাইছোঁ গতিকে যি হ'ব এইটো দেখা পাব সময়ে ক'ব দায়িত্ব লৈয়ে দায়বদ্ধতা স্বীকাৰ কৰি মানে বুজি পায়ে আমি চুক্তি কৰিলোঁ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছোঁ আৰু আজি সশস্ত্ৰ যিবিলাক সংগ্ৰাম আছিলে চিৰদিনৰ কাৰণে সশস্ত্ৰ সংগ্ৰাম যিবিলাক আছিলে অস্ত্ৰ আছিলে আজি সেইটো নাইকিয়া হৈ গ'ল শান্তি প্ৰতিষ্ঠা হৈ গ'ল আৰু যদি কোনোবা এটা দুটা গ্ৰুপ আছে সেইবিলাকো আজি চৰকাৰৰ লগত আলোচনা কৰিব লাগে আৰু আমি কিবা সহায় কৰিব লাগিলে সহায় কৰিবলৈ ৰাজি আছোঁ গতিকে ৰাইজৰ লগত সদায় আছোঁ সদায় থাকিম